Hello everyone, welcome to my YouTube channel Description of All Matter. মই আজি এখন পুনৰ নতুন ভিডিও লৈ আহিছো। যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছে, মোৰ এটা ৰিকুৱেষ্ট, চেনেলটো সাবস্ক্ৰাইব কৰক। বলক আমি কি কৰিব ওলাইছো এই বিষয়ে অলপ কওঁ। মই আশিক আহমেদ আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল। যেহেতু লকডাউন হৈ থকাৰ কাৰণে সমগ্ৰ স্কুল কলেজ বন্ধ হৈ আছে, গতিকে ছাত্ৰ ছাত্ৰীৰ বহুতো লিখা পঢ়াৰ অসুবিধা হৈছে। সেয়ে আমি আজি অষ্টম শ্ৰেণীৰ 2.1 মেথছৰ 2.1 চেপ্টাৰৰ 1 নম্বৰ কুৱেশ্যন কেইটা সলিউশন কৰিম। এতিয়া ছাত্ৰ ছাত্ৰীসকলে তোমালোকে নিজৰ নিজৰ বহি কিতাপ লৈ লোৱা আৰু মোৰ লগে লগে লিখি যোৱা। চোৱা, আজি মই অনুশীলনী 2.1 1 নং কুৱেশ্যন কেইটামান সলিউশন কৰিম। পৰৱৰ্তী একাধিক্ৰমে 1 নং কুৱেশ্যনৰ যিকেইটা কৰিব পাৰোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গতিকে কেইটামান কৰি দিম আৰু পিছলৈ আহি থাকিব। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰি জনোৱা। বলা ভিডিঅ'খন আৰম্ভ কৰোঁ। তোমালোকে কিতাপ বহি লগত লৈ লোৱা। কি দিয়া আছে? 1 নং দিয়া আছে কি? তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। তলত দিয়া সমীকৰণবোৰ আমি সমাধান কৰিম। যেহেতু মই পাতি আছো কি আছে? অনুশীলনী 2.1 1 নং কুৱেশ্যনত 4x plus 5 equal 21। তেছোৱা 4x equal 21 পাতি দিলো। এতিয়া সমান চিনৰ বাওফালে +5 আছে, এতিয়া সোঁফালে গ'লে কি হ'ব? মাইনাছ। যদি সমান চিনৰ বাওফালে মাইনাছ থাকে তেন্তে সোঁফালে গ'লে প্লাছ হয়, আৰু যদি প্লাছ থাকে তো মাইনাছ হ'ব। যেহেতু ইয়াত অলৰেডি প্লাছ হৈ আছে, এতিয়া আমি সমান চিনৰ সোঁফালে নিলে কি হ'ব? মাইনাছ -5। 4x equal 21 minus 5। 4x এতিয়া 21, 21ৰ পৰা 5 গ'লে কিমান থাকিব? 16। তে কি কৰিম? 4xৰ লগত কি হৈ আছে? পূৰণ হৈ আছে। এতিয়া আমাৰ xৰ মান ওলোৱা নাই, গতিকে সমীকৰণটো সমাধান হোৱা নাই। আমি কি কৰিব লাগিব? xৰ মান উলিয়াই ল'ব লাগিব। গতিকে আমি কি কৰিম? xৰ লগত যেহেতু 4 পূৰণ হৈ আছে, আমি সিফালে নিলে কি হ'ব? হৰণ হ'ব। আমি x পোনে x পাতি দিছো। 4 কি কৰিম? 16 পাতি দিলো। 4 যেহেতু ইয়াত পূৰণ হৈ আছে, সিফালে গ'লে হৰণ হ'ব 4। এতিয়া চোৱা, x ইকুৱেল কি হ'ব? 4 16ৰ মাজত 4 4 গুণ 16ৰ মাজত 4 বাৰ ওলাল xৰ মান 4। সলিউশন হ'ল। দ্বিতীয়টো চোৱা, দ্বিতীয়টো কি আছে? 17y minus 3 40 equal 48। আমি এতিয়া এইটো কৰিম। 2 নম্বৰ তোমালোকে লগে পাতি যোৱা, সহজ হৈ যাব। 2 নম্বৰ কি আছে? 17y minus 3 equal 48। এতিয়া আমি কি কৰিম? সেই আগৰ নিয়মৰ দৰে 17y ইয়াত ৰাখি দিছো। 48 যেহেতু 3 মাইনাছ আছে, সোঁফালে গ'লে কি হ'ব? প্লাছ 3 পাতি দিলো। এতিয়া 17y 48 আৰু +3, 48ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 51। এতিয়া আমি কি কৰিম? y-ৰ মান ওলোৱা নাই, যেহেতু y-ৰ মান পোৱা নাই, সেই কুৱেশ্যনটো সলিউশন হোৱা নাই। আমি এতিয়া কুৱেশ্যনটো y-ৰ মান ওলাম, কুৱেশ্যনটো সলিউশন কৰিম। এতিয়া যেহেতু y-ৰ লগত 17 পূৰণ হৈ আছে,
এতিয়া সিফালে সমান চিনৰ সোঁফালে গ'লে কি হ'ব হৰণ হ'ব y ৰাখি দিলো আমি 17 তলত 51 পৰত দিলো এতিয়া চোৱা y equal 51/17 এতিয়া আমি যেহেতু ইয়াত হৰণ গৈ আছে আমি হৰণ কৰি দিম আৰু যদি নাযায় তেন্তে এনেকৈ ৰাখি দিম গৈ আছে এইটো 17 51ৰ মাজত কিমান বাৰ যায় 17 51ৰ মাজত 3 বাৰ y ৰ মান 3 কোৱেশ্চনটো সলিউশন হ'ল এতিয়া চোৱা 3 নং কোৱেশ্চনটো কি আছে 3 নংটো আছে -8 এতিয়া আমি 3 নং পাতি লওঁ -8 plus 2y6 equal -4 so ইয়াত কি আছে আগতে আমি পাইছিলো কি চলকযুক্ত ৰাশিটো আগতে পাইছিলো এতিয়া ধ্ৰুৱক সংখ্যা যেটো হয় হেতু আগত আছে চলক পিছত দিছে আমি কি কৰিম নিয়ম একেই 2y6 পাতি দিলো আৰু ইয়াত কি আছে সমান চিনৰ সোঁফালে -4 আছে -4 পাতি দিলো আৰু সমান চিনৰ বাওঁফালে কি আছিল -8 আছিল এতিয়া সমান চিনৰ সোঁফালে গ'লে আৰু বাওঁফালে -8 আছিল সোঁফালে গ'লে কি হ'ব +8 পাতি দিলো এতিয়া কি কৰিম চোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লগে পাতি যোৱা তেল হৈ যাব একো প্ৰবলেম নহয় 2y6 ইকুৱেল এতিয়া কি আছে -4 + 8 -4 + 8 এতিয়া 8 ৰ পৰা 4 গ'লে কিমান হ'ব অৰ্থাৎ মাইনাসৰ আছে 4 প্লাসৰ আছে 8 8 ৰ পৰা 4 গুচি যাব তে কি হ'ব +4 থাকিব তে কি কৰিম ইয়াত যেহেতু 2x ৰ লগত পূৰণ হৈ আছে হিফালে গ'লে কি হ'ব তোমালোকে জানাই হৰণ হ'ব 4/2 তে কি হ'ব x ৰ মান 2 4 ৰ মাজত 2 বাৰ হৈ গ'ল সলিউশন বহুত সহজ আৰু বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন কেইটা তোমালোকে 9 10 এই নিয়মত অংক বেলেগ হ'ব পাৰে কিন্তু নিয়মটো একেই থাকিব 9 10 ক্লাছত পাবাই গতিকে তোমালোকে ভালকৈ এতিয়া শিকি লোৱা পৰৱৰ্তী সময়ত সহজ হৈ যাব তেছোৱা 4 নম্বৰটো কৰি দিও আজি 4 নম্বৰলৈকে কৰিম পিছত শিকিটা আহি থাকিব লাহে লাহে যেহেতু ভিডিওটো লম্বা হৈ যাব হেহে আমি 4টা কোৱেশ্চন হে কৰিম কি আছে 6x/7 ইকুৱেল কি আছে 42 6x/7 ইকুৱেল টু কি আছে 42 আমি পাতি লও 4 নম্বৰ কোৱেশ্চন 6x/7 ইকুৱেল 42 পাতি দিলো তে কি কৰিম চোৱা যেতিয়া তোমালোকে চাবা যে ভগ্নাংশৰ সংখ্যা এটা আছে আৰু সমান চিনৰ সোঁফালে কি আছে ভগ্নাংশৰ সংখ্যা নাই ধ্ৰুৱক সংখ্যা আছে তেতিয়া কি কৰিবা সকলো সংখ্যাৰ তলতহে এটা 1 থাকে একটো উজ্জ্বল হৈ থাকে সেই 1 দেখাত নাযায় কিন্তু ইয়াত 1 এটা ধৰি ল'ব লাগে উজ্জ্বল হৈ থাকে এইটোৱে এতিয়া আমি কি কৰিম ইয়াৰ তলত 1 ধৰি লৈ বজ্ৰ পূৰণ কৰি দিম তে তলত 1 আছে 1 6 ৰ মাজত যিকোনো সংখ্যা 1 ৰ লগত পূৰণ কৰিলে সেই সংখ্যাটোকে হয় গতিকে তোমালোকে কি কৰিবা 1 6 ৰ লগত পূৰণ কৰি দিবা 1 * 6 গতিকে 6 x আছে x পাতি দিলো x আছে x এতিয়া কি কৰিম তো বজ্ৰ পূৰণ কয় তলৰটো ওপৰত ইফালৰ তলৰটো ওপৰত ইফালৰ তলৰটো ইফালৰ ওপৰত ঠিক আছে 1 6 ৰ লগত 6 ৰ লগত পূৰণ কৰি দিলো 6x হ'ল এতিয়া কি কৰিম 7 42 ৰ লগত পূৰণ কৰিম তেছোৱা
7 2 গুণ কিমান 14 14 4 ওচৰত কিমান আছে 1 এতিয়া 7 4 গুণ কিমান 28 28 আৰু 1 আছিল কিমান হ'ল 29 এতিয়া কি কৰিম যেহেতু x 6 ৰ লগত 6 x ৰ লগত পূৰণ হৈ আছে হিফালে গলে কি হ'ব কোৱা হৰণ হয়নে 6 2 9 4 তেছোৱা 6 294 মাজত কিমান বাৰ যাব তোমালোকে সাইডত হৰণ কৰি লবা মই যেটো পাইছিলো 6 294 মাজত কিমান যাব 6 4 গুণ 24 ইয়াত 24 গল থাকিল কিমান 24 গল 29 ৰ পৰা 24 গল থাকিল কিমান 5 5 আকৌ ইয়াৰ লগত যোগ 54 হ'ব 54 হৈ যাব তোমরা কি কৰিবা 6 4 গুণ 24 এনেকৈ কৰিবা আকৌ ইয়াৰ পৰা 24 গল এই 24 ৰ পৰা যেন বাকি থাকিল হেতুৰ লগত যোগ কৰি আকৌ 6 ৰে হেৰি কৰি দিবা কিমান হলো মই পাতি দিও সোৱা যেহেতু কটাকটি নকৰো ইয়াত পাতি দিও 294 6 29 ৰ মাজত 5 গুণ 5 ৰে কৰিলে কি হৈ যাব 30 হৈ যাব 29 ৰ পৰা এক বেছি হৈ যাব গতিকে আমি কি কৰিম 4 গুণ 6 4 গুণ 24 এতিয়া আকৌ 29 ৰ পৰা 24 গলে পাতি লবা ইয়াত অসুবিধা হলে 24 গলে 9 ৰ পৰা 4 গলে কিমান 5 এই 5 আকৌ কি হ'ব ইয়াৰ লগত যোগ হ'ব তে 54 হ'ব তে 54 ক 6 ৰে হৰণ কৰি দিয়া 6 হৰণ কৰি দিলে ওলাই যাব তে কিমান যাব 9 বাৰ 54 ত 6 9 বাৰ তে 49 এই আমাৰ উত্তৰ এতিয়া 6 294 মান কিমান যাব 49 বাৰ x ৰ মান ওলাই গল গতিকে কোৱেশ্চনটো সলিউশন হৈ গল আজি ইমান লৈকে শেষ কৰিম কাৰণ ভিডিওটো বেছি লম্বা নকৰো এতিয়া ভাগৰ লাগি যাব তোমালোকে লিখাটো অসুবিধা হ'ব গতিকে 2 3টা 4টা কৰি মই দি থাকিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা যাতে পৰৱৰ্তী ভিডিঅ'লৈ আহিলে তোমালোকে সকলোকে আগত পাব পাৰা ধন্যবাদ।